লগতো যোৱাৰ পিছত মই শুই আছিলোঁ তো এতিয়া উঠিছোঁ 6টা বাজিছে তো গাৰুটো ধুনীয়াকৈ নিজৰ জেগাত ৰাখি দিছোঁ আৰু যিহেতু ৰাতিপুৱা বনাই থোৱা চব্জি আছেই তো ইমান টেনশ্যন কৰিবলৈ কোনো দৰকাৰ নাই কাৰণ ভাতটো বনালে মোৰ হৈ যাব আৰু ইফালে দুপৰীয়া কাপোৰ মেলি দিছিলোঁ তো এই কাপোৰখিনি ধুনীয়াকৈ চপাই দিলোঁ আৰু ইয়াত যে মই কাপোৰকেইখন পাৰি দিছোঁ কাৰণ এটা কাৰণে দিছোঁ কাৰণ পানী পৰে ইয়াতে বহুত তো সেইকাৰণে মই মানে কাপোৰ পাৰি দিছোঁ আৰু ইফালে ভাতটো উঠাই দিলোঁ ভাতটো হুইচেল মাৰিলে আৰু ইফালে মই কি কৰোঁ দাঢ়িখিনি কাটি ল'লোঁ আৰু দাঢ়ি মই কটা মানে ডিঙি কটা নাযাব এইটো কোনো কথাই হ'ব নোৱাৰে চ' দাঢ়িৰ লগতে মই ডিঙিটোও কাটি ল'লোঁ আৰু ইফালে মই গা ধুবলৈ ধুনীয়াকৈ ওলাই গ'লোঁ ঠাণ্ডা পানীৰে তো গা পাটো ধুনীয়াকৈ ধুই অহাৰ পিছত ইফালে মোৰ ভাত ৰেডি হৈ আছিলে তো ভাতটো খাই লওঁ কাৰণ ডিউটি আছে ডিউটি যাব লাগিব তো এটা এটা কৰি বস্তু কুকাৰ কাঁহী কেৰাহী সকলোখিনি ধুনীয়াকৈ নি ভাতটো খাই ল'লোঁ আৰু ইফালে মই জোতাযোৰ পলিচ দিছোঁ কাৰণ বহুত দিনৰ পৰা জোতাযোৰ পলিচ কৰা নাছিলোঁ অলপমান লেতেৰা হৈছে আৰু ইফালে চেণ্টৰ ধোঁৱা উৰিয়াই দিলোঁ পুৰা চেণ্টৰ লগাই দিলোঁ চেণ্টৰ লগাই হ'ল মানে আৰু কেপ নিকিনিবাকৈতো মইতো যাব নোৱাৰোঁ কেপটো লগাই ল'লোঁ আৰু ইফালে ভালকৈ ৰুমটো খিৰিকী দৰ্জাৰ গেছ চিলিণ্ডাৰ সকলো বন্ধ কৰি লৈ মই ডিউটি যাব ওলালোঁ তেনেহ'লে বাই বাই